এয়া মোৰ জন্মস্থান গোলাঘাট। এয়া প্ৰসাদৰ কাৰণে প্ৰসাদ বিতৰণৰ পিছত যা-যোগাৰ ভাগৱতৰ শেষৰ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। নামঘৰলৈ বুলি গৈ আছোঁ, ভিতৰলৈ সোমাই গৈছোঁ বাটচৰাইদি। এয়া ভাগৱত পাঠ চলি আছে। বাটচৰাইদি আমি ভিতৰলৈ গৈ আছোঁ নামঘৰত। নামঘৰৰ ভিতৰলৈ সোমাই আহি চাকি জ্বলোৱা নিৰ্দিষ্ট স্থানত আমি ধূপ চাকি জ্বলাই অলপ ভাগৱত পাঠ শুনো বুলি বহি লৈছোঁ। অলপ দেৰি বহাৰ পিছতে নামঘৰৰ ভিতৰলৈ আমাক চাহ খাবলৈ মাতিলে। এয়া খুৰী এগৰাকী আমাক চাহ দিছেহি, মিঠৈ, পায়স আৰু চাহ। পায়সটো দেখুৱাবলৈ থাকি গ'ল। এয়া ভাগৱত পাঠ কৰি থকা পাঠেকি কেইজনলৈ ৰুটি বনাই আছে। তেখেতসকল হৈছে মোৰ ঘৰৰ ওচৰৰে। তেখেতসকলৰ এষাৰি মাতেই মনটো বহুত ভাল লাগি যায়। আমাকনো কি লাগে, এষাৰি ভাল মাত পালে তাতকৈ আৰু বেছি একো নালাগে। চিনাকি মানুহ এইজনে আকৌ ফটো মাৰিছোঁ বুলি পষ্ট দি আছে, দেখিছেনে? এখেতসকলে প্ৰসাদৰ এয়া যা-যোগাৰ চলাই আছে। চব লৈ লৈছো আকৌ। চাহ পানী খাই এয়া নামঘৰৰ ভিতৰত আকৌ বহি ল'লোঁ। যিহেতু ভাগৱত শেষ হ'বলৈ আৰু বেছি সময় নাই, সকলো মানুহ আহিছে। ভাগৱত পাঠ শেষ হ'ব হৈছে আৰু যিমানেই ভাগৱত পাঠ শেষ হয় সিমানেই মনটো বেয়া লাগি আহি থাকে। 7 দিন 7 ৰাতি ভাগৱত পঢ়ি আজিৰ এই দিনটোত ভাগৱত সামৰণি অনুষ্ঠান। এয়া ভাগৱত পাঠ সামৰণিৰ লগে লগে সকলোৱে সেৱা লৈছে। ভাগৱত পাঠ সামৰণিৰ পাছতে এয়া নামত বহিছে।
নামৰ শেষত শ্ৰীমদ ভাগৱত ভাগ এইদৰে নামঘৰৰ তিনিওপাক ঘূৰাই নিজৰ নিজৰ ঠাইত থৈ দিবগৈ। এনেদৰে 7 দিনীয়াকৈ অনুষ্ঠিত কৰা ভাগৱত পাঠৰ সামৰণি পৰে। ইয়াৰ পাছতে প্ৰসাদ বিতৰণ কৰা হ'ব আৰু ৰাতিলৈ এখনি মহাপুৰুষীয়া ভাওনা কুৰুক্ষেত্ৰ মহাসমৰ অনুষ্ঠিত কৰা হ'ব। জনামতে এখেতৰ ৭৪-৭৫ বছৰ বয়সৰ ভিতৰতে হ'ব। এওঁৰ বলিষ্ঠ অভিনয়েৰে সকলোৰে মন জয় কৰিব। বিহু আহে নে কোন পঢ়ি থকা এইটো কোন কোন আছে তই কি লৈছ হা দুজন নি ৰ'দা নাই জানো কৰ ন একো নহয়। শ্ৰী ৰঘুপতি এটি ভিলেন চৰিত্ৰত অভিনয় কৰিছিলে। অভিনয় কৰি সকলোৰে মন জয় কৰি আহিছে। কি লৈছ হা শৈল্য তুমি ভিডিঅ'টা বনাই লৈছোঁ। আপুনি কি লৈছে মোক সেয়া কৈ দিয়ক। এইজন আমাৰ ৰঘুপতিৰ ভিলেন। কৰ্ণ চবকে তুলি ধৰিছোঁ। তুমি কি লৈছা অৰ্জুন ঋতুদা কমল দা ঋতুদা কি কৃষ্ণ অঁ কৃষ্ণ বহুত নামত দেখা পাম ন কৃষ্ণ বহুত দিন 12 বছৰ 10 বছৰমান হ'ল হয়নে কি লৈছা কৰ্ণ হা কৰ্ণ কৰ্ণ সকল চব ওলাই আছে ভাওনাৰ কাৰণে এইজনী বহুত নামত পাইছোঁ মোক বায়েক নে ভনীয়ে বায়েক নে ভনীয়ে আৰু এজনী মানুহক বহুত নামত পাইছোঁ দেই এইবিলাক পেহী এয়া ভাওনাৰ গায়ন বায়ন আৰম্ভ হৈ গ'ল। এতিয়া ভাওনা আৰম্ভ হ'ব আৰু
আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।